জনাব সামগুৰিৰ সংবাদদাতা বাৎসমে। হয়, মই বৰ্তমান উপস্থিত আছোঁ গভৰ্ণমেণ্ট বইজৰ সন্মুখত। নগাঁও গভৰ্ণমেণ্ট বইজৰ সন্মুখত ভোট গণনা বৰ্তমান চলি আছে আৰু শেষ হাঁহি মাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা AP মেম্বাৰৰ লগতে ৱাৰ্ড মেম্বাৰো আছে, নিৰ্দলীয়ভাৱে উঠিছিল। তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ পৰা উঠিছিল AP মেম্বাৰ। কি ক'ব বাইদেউ, কেনেকুৱা অনুভৱ আজি? নাই, বহুত ভাল লাগিছে, বিপুল ভোটত জয়ী হৈছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শত আপ্লুত হৈয়ে ৰাইজে আমাক আজি জয়যুক্ত কৰিছে। গতিকে বহুত বহুত ধন্যবাদ, আপোনালোকৰ যোগেদিয়ে ৰাইজলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলেও মোৰ লগত উপস্থিত আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, কেনেধৰণে আপোনালোকে কষ্ট কৰিছিল আগন্তুক পঞ্চায়তৰ নিৰ্বাচনত? পঞ্চায়তৰ নিৰ্বাচনত যথেষ্টখিনি কষ্ট কৰা হৈছিল আৰু বিশেষকৈ আমাৰ ভেলুগুৰি পঞ্চায়তত প্ৰায় 2800 ভোটৰ ব্যৱধানত AP মেম্বাৰগৰাকী জয় হৈছে আৰু আমাৰ 10টা ৱাৰ্ডতে আমাৰ প্ৰত্যক্ষভাৱে পাৰ্টিৰ কোনো ৱাৰ্ড মেম্বাৰ নাছিল যদিও কিন্তু পাৰ্টিৰে বহুত সংখ্যক 10টা ৱাৰ্ডত 10টাই পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীসকল জয়ী হৈছে আৰু জিলা পৰিষদতো আমাৰ প্ৰায় 2800 ভোটৰ ব্যৱধানত আমাৰ পঞ্চায়তৰ পৰা লিড লৈ গৈছে আৰু পৰিণাম জিলা পৰিষদো জয় হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। সামগ্ৰিক দিশত ব্ৰহ্মপুৰ সমষ্টিত গোটেইকেইটা পঞ্চায়ততে প্ৰায় কেইবাটাও আঞ্চলিক পঞ্চায়তৰ জয়যুক্ত হৈছে আৰু 3টা জিলা পৰিষদ ইতিমধ্যে জয়যুক্ত হৈ গ'ল। আৰু আজি জিলা পৰিষদ পৰিণাম জিলা পৰিষদটো যি ৰৈ গৈছিলে এইটোতো প্ৰায় 15-20 হাজাৰ ব্যৱধানত মিণ্টু শৰ্মা ডাঙৰীয়া জয়যুক্ত হ'ব। হয়, ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আপোনালোকৰ যিহেতুকে বিজেপিৰ দখলতে চামগুৰি ব্ৰহ্মপুৰ সমষ্টি, এই দুইটা সমষ্টিত কেনেধৰণে আপোনালোকে উন্নয়নৰ কাম কৰি যাব? ইতিমধ্যে উন্নয়নৰ যথেষ্টখিনি চৰকাৰ যি জনকল্যাণমূলক আঁচনিসমূহ আছে, গাঁৱে ভূঞে চহৰে সকলোতে জনগণৰ হিতাৰ্থে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলে অহৰ্নিশা কাম কৰি আহিছে। অনাগত দিনতো আমাৰ এয়া মাত্ৰ ছেমি ফাইনেল হিচাপে আছিলে, অনাগত দিনতো আমি কেনেকৈ আমাৰ অঞ্চলক আৰু কংগ্ৰেছ শূন্য কৰি দিব পাৰোঁ। ইতিমধ্যে শূন্য হৈছিলে, যি 2-1 বাকী আছে তাকো আমি নিষেধ কৰি একে বিপুল সংখ্যক ভোটত যে আমি আগন্তুক 26ত আমি জয়যুক্ত কৰোঁ তাৰ ওপৰত লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আগন্তুক দিনত কাম কৰিব। হয়, বৰ্তমান পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। কি ধৰণে জয়ী হোৱা লোকসকলে আনন্দ উল্লাস কৰা দেখা পোৱা গৈছে আৰু লোক মোৰ লগত উপস্থিত আছে, জয়লাভ কৰা লোকসকল উপস্থিত আছে। কি ক'ব দাদা, কেনেকুৱা অনুভৱ? দেখা পোৱা গৈছে লোকসকলে আৰু এনেকৈ এতিয়া গভৰ্ণমেণ্ট বইজৰ সন্মুখৰ পৰিৱেশ দেখুৱাইছোঁ। কি ধৰণে জয়ী হোৱাৰ পিছত ৰাইজে বৰ্তমান বিজয় উল্লাস কৰা দেখা পোৱা গৈছে। যিসকল মেম্বাৰকে ধৰি AP মেম্বাৰসকল বৰ্তমান